নমস্কাৰ আপোনালোকৰ ইউটিউব চেনেল মৰখমেলে মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে যেহেতু এবাৰটো ৰঙালী বিহুটো সকলোৱে গম পায় কৰোনা ভাইৰাছৰ কাৰণে ৰঙালীটো যেন উকা হৈ গ'ল আমাৰ কাৰণে আৰু মইতো ঘৰলৈ যাবলৈ নাপালোঁ ইমান বেয়া লাগি আছে মনটো প্ৰত্যেক বছৰ যিহেতু ঘৰতে থাকোঁ আৰু বিয়াৰ পিছততো হাজবেণ্ডৰ ঘৰতে যোৱা হৈছে তো এবাৰ সেইটোও যোৱা নহ'ল তো বেয়া লাগি আছে অলপ হ'লেও আৰু যেহেতু আজি দিনটো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু এতিয়া মই ভাবিছোঁ চাহ একাপ খাওঁ উকা একো পিঠা পনা নাই বিস্কুটকে মই চাহ খাম ভাবিছোঁ তো বনোৱাও একো নহ'লগৈ কাৰণ দোকানত তেনেকৈ একো নাপায়ো এতিয়া পাবলৈ যিখিনি দৰকাৰী বস্তু সেইখিনিতো পায়েই আৰু সেইটোৱে বিস্কুট দি ষ্টাৰ্ট কৰোঁ চাহ বিস্কুট দি তাৰপিছত মই আজি দিনটো কি কৰোঁ আপোনালোকক দেখাই দিম ঠিক আছে এয়া চাহ হ'ল মোৰ এতিয়া চাহটো খাই লওঁ আৰু একো নাই বিস্কুট আৰু চাহ আজি একে খাব লাগিব তো চাহ আৰু মই বিস্কুটটো খাই লওঁ তাৰপিছত আজি মই দুপৰীয়া সাজত কি বনাম মই অলপ পিছত দেখাম আৰু আমাৰ ভাড়াঘৰৰ মালিকৰ টিকলা টিকলিকেইটা মানে বিহু ডান্স কৰিছে মই অলপমান দেখাই দিওঁ চাব দেখিলে নহয় হৈ গ'ল তাৰ অলৰেডি নাচা মানে ধুনীয়া নাচি আছিলে তো মই চাহকণ খাই লওঁ তাৰপিছত মই দুপৰীয়া কি বনাওঁ সেইটো মই আপোনালোকক দেখাম ঠিক আছে বলক এতিয়া ষ্টাৰ্ট কৰোঁ মই ভাত বনাবলৈ ভাবিছোঁ আজি ভাত মই কি বনাম দালি বনাম ছজনা চৰচৰি বনাম তাৰপিছতে টাংগুদি লেচেৰা ভেন্দি দি মই ভাজি এখন বনাম তাৰপাছতে চিকেন আনিছে চিকেন বনাম বলকচোন মই ভাতখিনি বনাই লওঁ মানে কি মাজে মাজে দেখাবলৈ ট্ৰাই কৰিম আৰু আপোনালোকক এয়া মই ইয়াতে ভৰাই ধৰিলোঁ গৰম হ'ব অলপমান তাৰপিছত এতিয়া মই চিকেনখিনি বনাম চিকেন চাহ আৰু চিকেনখিনি মই মেৰিনেট কৰি থৈ দিছিলোঁ এনেদৰে খালি হালধি আৰু অকণমান তেল দিছিলোঁ তো মই কেৰাহী বহাই দিলোঁ চিকেনখিনি বনাই লওঁ তাৰপিছত মই আপোনালোকক দেখাইছোঁ এয়া ইয়াতে মই দিছোঁ আপোনাৰ তেজপাত শুকান জলকীয়া তাৰপাছতে অকণমান কালজিৰা আৰু অকণমান ঘি তাৰপিছত দি পেলাই পিঁয়াজখিনি মই ভাজি লওঁ ভালদৰে এয়া পিঁয়াজখিনি ভাজা হোৱাৰ পিছতে মই ইয়াতে আদা নহৰু দি দিছোঁ আৰু আদা নহৰুখিনি অলপ ভাজাৰ পিছতে মই চিকেনখিনি এইদৰে দি দিছোঁ তো এতিয়া চিকেনখিনি মই একেবাৰে ভালকৈ ভাজিম আৰু অকণমান ভাজি হোৱাৰ পিছতে মানে চিকেনখিনি যেতিয়া অলপ ভালকৈ ভজা হ'ব তেতিয়া আলুখিনি দি দিম তো আলুখিনি আৰু চিকেনখিনি মানে খুব বেছি আপোনাৰ 5 মিনিটমান ভালকৈ আকৌ ভাজি ল'ম তাৰপিছতে মই এইখিনি দিয়াৰ পিছতে বিলাহী দি দিম বিলাহীৰ পিছত অকণমান সিজিবলৈ দিয়াৰ পিছতে মই আপোনালোকক দেখাম ভাত হ'ল দালি হ'ল ছজনা চৰচৰি মই দেখাই আছোঁ এয়া ছজনা চৰচৰি হ'ল তাৰপিছতে মই চিকেনটো দেখাই আছোঁ চিকেন তাৰপিছত ইয়াত আছে দালি হৈ গ'ল গোটেইখিনি হৈ গ'ল এতিয়া বনাম চালাড এইটো একচুৱেলি চালাড বনোৱা মানে বাতি বুলিয়ে ক'ম আৰু বাতি হয় বহুত ধুনীয়া চালাড হয় ইয়াতে বনালে ইয়াৰ ভিতৰত এখন ব্লেড আছে ব্লেডখন খুলিব পাৰি মই ইয়াতে তিয়ঁহ আৰু পিঁয়াজ কাটি দিছোঁ তাৰপিছত এইখন ঢাকনি এই বস্তুটো দেখিছেনে এইটো বগাকৈ এইটো মই দেখাই আছোঁ এয়া মই ঢাকনিখন লগাই দিলোঁ এইটো এতিয়া কেনেকৈ বনাই মই দেখাই আছোঁ এইটো হৈ গ'ল এইটো জাষ্ট এনেকৈ টানি থাকিব লাগে এনেকৈ দি দিলে বৰ ধুনীয়া চালাড হয় সেয়া চাওক হৈ গ'ল এখন ব্লেড উঠাই নিব পাৰি ইয়াতে জাষ্ট লগাই দিব লাগে এইটো হৈ গ'ল ইয়াত থ'লোঁ ঢাকনি এইটো চাওক কিমান ধুনীয়া চালাড হৈছে দেখিছেনে একদম মিহি ইয়াত আপুনি গাজৰ বা বেলেগ
যি মানে চালাডত খাই ভাল পায় আপোনালোকে দি দিব পাৰে। এতিয়া মই এইখিনি থৈ দিছোঁ, গোটেইখিনি মোৰ হৈ গ'ল। এতিয়া খালি মানে খাবলৈ বহিব লাগে। বনাই ইমানেই গৰম লাগিলে, চ' মই গা ধুই আহিলোঁ। এতিয়াহে ভাত খাম, মানে অলপমান ফ্ৰেছ লাগিলে আৰু গৰমো ভালেখিনি পৰিছে এতিয়া। তো সেইকাৰণে মানে কি হয়, গাটো ধুই আহিলোঁ, ভাল লাগিলে অকণমান গাটো ধুই। চ' এতিয়া ভাত খাওঁ। ভাত সাজ খাই হ'ল, এতিয়া অলপমান বহিছোঁ ভাত খাই পেলাই, আৰু টিভিটো লগাই দিছোঁ, অকণমান টিভি চাওঁ। আজি নিউজ চোৱা হোৱাই নাই মোৰ, তো ভাবিছোঁ নিউজ অকণমান চাই লওঁ, কি হৈছে কি হোৱা নাই। আৰু ভিডিঅ'টো আজি মই ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো যদি কিবা ভুল হয় বা মই যদি কিবা ভুলকৈ কৈ দিওঁ, তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব, আৰু পাৰিলে শুধৰাই দিব যদি কিবা ভুলকৈ হৈ যায়। আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু কমেণ্টতো জনাব কেনেকুৱা লাগিলে, আৰু আশা ৰাখিছোঁ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তো আজিলৈ ইমানতে, আৰু শেষত মই আপোনালোকক পুনৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই বছৰটো যেন সকলোৰে ভালে কুশলে যায়, মানে আশা ৰাখিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজিলৈ ইমানতে, নমস্কাৰ।